চ' হে গাইছ আজি আম খাব আহিলোঁ ৰ'ব ব'লক আম খাব আজি আৰু এফালে আমৰ তলত পালোঁ আহি পূৰা আম পাৰোঁ চ' গাইছ আহি গ'লোঁ লগৰ লগত টেঙা খাবলৈ আৰু চাওক কি সোণালী পথাৰ আম পূৰা আম পাই দিওঁ এইফালে আম লৈ ল'লোঁ ধুনীয়াকৈ ব'লক চাওক কি ধুনীয়া আম চ' গাইছ কলপাতখিনি কাটি লওঁ তেতিয়া সেইটো মেইন কলপাত কটাটো এফালে ধুই কৰি লৈ ল'লোঁ চ' এফালে বহুত কষ্টৰ মূৰত আমিও এইফালে আম টেঙা কুটিবলৈ সাজু হ'লোঁ আৰু ধুনীয়াকৈ আম টেঙা কুটি আছোঁ আৰু আপোনালোকে এইটো বছৰত আম টেঙা খালে নাই কমেণ্ট কৰিব আৰু খাই বৈ জীৱন ধুনীয়াকৈ খাওক আৰু থাকক ৰাইজ মাজতে এটা কথা কওঁ বহুত দিনৰ পৰা এইটো চেনেল ৰিমুভ হৈ গৈছিল সেইকাৰণে নতুন ভিডিঅ' দিব পৰা নাছিলোঁ আৰু এতিয়া নতুন কণ্টেণ্ট সৈতে নতুন ভিডিঅ' আহি থাকিব প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু এতিয়া ভিডিঅ'ৰ মজা লওক মজা লাগিল একদম খাই মজা লাগিল আপোনালোকৰ আম টেঙা ট্ৰাই কৰিব আজি ভিডিঅ'টো ইমানেই আছিল নেকি ন বাই বাই ন বাই বাই